ফোনটো ধৰা নাই কেইবা দিলে তেজু চেজু এতিয়া মই কি কৰো হৰেণক মাছছে কোনবাই হৰেণক কি তেজ লাগি আছে তেজ লাগি আছে কোন মামা আপনারা জীবনে মুখকে মারি আপনারা মই মামা থেকে মাজৰ চেও খচালিৰ কামি যাওঁতে যি মোক দি পেলাই যে ৰাহুলে বোলে এখন লৈ চাক মই দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি মামা ঠিক আছে পুলিশৰ তাতে দেও নেকি আমি মাৰি পেলাও মাৰি পেলাও নেকি মই মাৰা নাই পুলিচৰ তাতে দিলি ভগৱান আছে নহয় দিনতে দহা কাজ কৰিব গাঁৱৰে গিয়ালি মাটিৰ চুকতে কালি মস্তি নেকি মজা পলাই ভালো এটা মজাক না মস্তি নেকি আমি এই বুজাব বিচাৰিছো দোষীয়ে শাস্তি নাপায় কিন্তু নিৰ্দোষী এজনে শাস্তি পায় কিন্তু এনেকুৱা ঘটনা বহুত ঘটি আছে এনেকুৱা ঘটনাতে আন নঘটে তাৰ কাৰণে অলপমান মানুহে চাই চিন্তি কিবা এটা কৰিব লাগে কাৰণ কি এনেকুৱা ঘটনা ঘটিলে আমাৰ সমাজৰ বহুত বিপদ হ'ব সেইবাবে আমি এইখিনি কৰি সমাপ্ত কৰিলো আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু এই দুটা আমাৰ নতুন মেম্বাৰ আছে ইয়াৰ নাম টংকেশ্বৰ কলিতা আৰু নয়নমণি কলিতা